জোনমণি ৰাভা এগৰাকী অসৎ পুলিচ অফিচাৰ আছিলে। অসৎ সকলে আপোনাক একে কথাৰে থু দিছে। কিন্তু জোনমণি ৰাভাই বহুত বেয়া কাম কৰিছে, দুষ্কাৰ্য কৰিছে বহুত। শিখা শৰ্মা, আপোনাৰ লাজ নালাগে? এগৰাকী নাৰী হৈ আপুনি কেনেধৰণৰ মন্তব্য কৰিছে? আপুনি এবাৰ নিজক চাইছেনে বাৰু? সমগ্ৰ অসমে জোনমণি ৰাভাৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰি বৃহৎ প্ৰতিবাদ কৰিছে আৰু আপুনি কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে? আপোনাকতো আপুনি বুলি ক'বলৈ ঘিণ লাগে, গম পাইছে? আমি সকলোৱে বিচাৰোঁ জোনমণিৰ মৃত্যুৰ সঠিক তদন্ত উদঘাটন হওক, জোনমণিয়ে ন্যায় পাওক আৰু আপুনি জেলত থকাৰে যোগ্য। আৰু আপুনি মানে এনেকুৱা ধৰণৰ শাস্তি পোৱাৰ যোগ্য নহয়, কি ক'ম আপোনাক, ক'বলৈ ভাষা নাই আচলতে। গতিকে ৰাইজ, আপোনালোকে হয়তো নিউজটো পাইছে, গতিকে আগলৈ ভিডিঅ'টো চাই যাওক। যদি তেখেতৰ লগত কিবা তথ্য আছে সেয়া অসমৰ ৰাইজৰ আগত দাঙি ধৰক। অপৰাধীক ধৰি তাৰ উইক পইণ্টটো দেখুৱাই টকা খোৱা হ'ল জোনমণি ৰাভাৰ এম্বিশ্যন। আপুনি এজন লিখিকা, সেইফালে জোনমণি ৰাভাৰ মায়েক তেখেতে কান্দি য'ত নেকি পাগল হৈ আছে, আৰু আপুনি সেই এনেকুৱা এটা সময়ত আপুনি জোনমণিক ডকাইত বুলি ক'লে, অসৎ চৰিত্ৰ পাইছিলো, যিটো শিখা শৰ্মাই আমাৰ জোনমণি ৰাভাৰ বিষয়ে বহুতো নকবলগীয়া কথা কৈছিলে, যিটো আমাৰ একদম গ্ৰহণযোগ্য নহয়। কাৰণ এজন মৃতকৰ ওপৰত তেনেকে মন্তব্য দিয়াৰ কাৰো অধিকাৰ নাই, আৰু সেইটো সকলোৱে আমি আলোচনা কৰি আৰু সকলোৱে সচেতন নাগৰিক হিচাপে ওলাই আহিছো। আহি কেনে ফাটাশিল থানাত এখন এজাহাৰ দাখিল কৰিলো আজি। শিখা শৰ্মাৰ অডিঅ'টোত আমি এটা কথা শুনিবলৈ পাইছিলো, য'ত তেখেতে কৈছিলে কি তেখেতে ডকাইত হিচাপে আখ্যা দিছিলে তেখেতে, আৰু কৈছিলে কি আমাৰ দৰমহা দি জোনমণি ৰাভাই চাকৰি পোৱা বুলি কৈছিলে। সেইকাৰণে আমাৰ এটা কথা এতিয়া জানিবলৈ আছে, যদি ডকাইত যদি কিবা কৰা তেখেতৰ হাতত প্ৰমাণ আছে, তেতিয়াহ'লে সেইখিনি প্ৰমাণ তেখেতে অসমৰ ৰাইজৰ আগত দাঙি ধৰিবলৈ লাগিব। আৰু লগতে তেখেতে যে কৈছে আমাৰ টকা দি যে কিবা চাকৰি পোৱা বুলি কৈছে, সেয়াও যদি তেখেতৰ লগত কিবা তথ্য আছে সেয়া অসমৰ ৰাইজৰ আগত দাঙি ধৰক। শৰ্মা, আপুনি এজন লিখিকা, সেইফালে জোনমণি ৰাভাৰ মায়েক তেখেতে কান্দি য'ত নেকি পাগল হৈ আছে, আৰু আপুনি সেই এনেকুৱা এটা সময়ত আপুনি জোনমণিক ডকাইত বুলি ক'লে, অসৎ চৰিত্ৰৰ কথা ক'লে, এই মৃত এগৰাকী মহিলাৰ কেৰেক্টাৰ এছচিনেশ্যন কৰাৰ আপোনাক অধিকাৰ কোনে দিলে? আমাৰ শাস্ত্ৰ, সি যিকোনো ধৰ্মৰে হওক, কোনো শাস্ত্ৰই কিন্তু আমাক এই পাৰ্মিশ্যনখিনি নিদিয়ে। আমাৰ সকলো শাস্ত্ৰ আমাক শিকাইছে, কিন্তু মানুহ এগৰাকী যদি নাই আমাৰ মাজত, তেখেতৰ যদি পাৰো আমি বদনাম কৰিব নালাগে। সুস্থিৰ এটা প্ৰচাৰৰ কাৰণে নিজকে নিজে এটা মানে লাইক ইনভেষ্টিগেশ্যন এজেঞ্চি ৰূপে আপুনি প্ৰুফ কৰিব বিচাৰিলে নেকি? অসমৰ ৰাইজে কিন্তু আপোনাৰ এইখিনি কথা একেবাৰে গ্ৰহণ কৰা নাই, আৰু সকলোৱে আপোনাক একে কথাৰে থু দিছে। কিন্তু আমিও সকলোৱে ওলাইছো সচেতন ৰাইজ, মানে ব্যক্তি হিচাপে, অসমৰ ৰাইজ হিচাপে। জোনমণি ৰাভা অকল এখন আৰক্ষীৰ বিষয়া নাছিলে, তেওঁ আমাৰ জীয়ৰী আছিলে, অসমৰ জীয়ৰী আছিলে, মোৰ ভণ্টি আছিলে, এখেতৰ বাইদেউ আছিলে, বা আপোনালোকৰ সকলোৰে জীয়েকো হ'ব পাৰে। চ' এনেকুৱা বস্তুত কিন্তু আমি সকলোৱে আহিব লাগিব, কাৰণ কিছুমান মানুহে নিজস্ব এটা বেনিফিটৰ কাৰণে মিডিয়া ট্ৰায়েল কৰিব বিচাৰে, কিছুমানে সামাজিক মাধ্যমৰ ট্ৰায়েল এটা আনিব বিচাৰে, য'ত নেকি এটা কমপ্লিটলি মেটাৰ অফ ইনভেষ্টিগেশ্যন চলি আছে। তো আপোনাক সকীয়াই দিব বিচাৰিছো আমি সকলোৱে, যে এনেকুৱা এটা চেঞ্চিটিভ বস্তুত আপোনাৰ নিজৰ মন্তব্য দি সস্তীয়া প্ৰচাৰৰ বাবে কাৰোবাৰ কেৰেক্টাৰ এছচিনেশ্যন